নমস্কাৰ বন্ধুসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি ফিল্মৰা জৰিয়তে কেনেকৈ ভিডিঅ' এডিটিং কৰিব পৰা হয়, অৰ্থাৎ ফিল্মৰাৰ সকলোসমূহ ফিচাৰৰ বিষয়ে আমি জানিম। ফিল্মৰা কেনেকৈ ডাউনলোড কৰিব লাগিব, কেনেকৈ ইনষ্টল কৰিব লাগিব, ফিল্মৰাত কি ফিচাৰ্ছ আছে আমি সকলোবিলাক জানিম। আমি পোনপ্ৰথমে ক্ৰ'ম ব্ৰাউজাৰলৈ গ'লোঁ। ইয়াত আমি গুগলত চাৰ্চ কৰিলোঁ ফিল্মৰা বুলি চাৰ্চ কৰাৰ লগে লগে প্ৰথম লিংক আহিব। সেই প্ৰথম লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাইছে। ইয়াত ফিল্মৰা ৱণ্ডাৰ্ছ ইয়াৰ নেট ওৱান্স টু নটিফিকেশ্যন, যদি আপুনি নটিফিকেশ্যন পাই থাকিব বিচাৰে তেনেহ'লে এলাউ কৰিব পাৰে, নহ'লে ব্লক কৰিব পাৰে। মই ব্লক কৰি দিছোঁ। ইয়াত দেখিবলৈ পাইছে, ইয়াত প্ৰডাক্টছত দেখিছে ফিল্মৰা 9, ফিল্মৰা প্ৰ', ফিল্মৰা স্কেম। ইয়াত তিনিটা ভাৰ্চন আছে ফিল্মৰা 9, ফিল্মৰা প্ৰ' আৰু ফিল্মৰা স্ক্ৰেম। তাৰপিছত আমি যদি চাওঁ ছাপৰ্টলৈ যদি যাওঁ আৰু ডাউনলোডলৈ যদি যাওঁ, দেখিব যে ফিল্মৰা 9 ফিল্মৰা উইণ্ড'জৰ কাৰণে আৰু মেকৰ কাৰণে আছে। সকলো ছিষ্টেম ৰিকুৱাৰমেণ্টৰ কাৰণে আপোনালোকে ডাউনলোড কৰিব পাৰে। আমি ডাউনলোড কৰিবলৈ হ'লে পোনপ্ৰথমে আপুনি দেখিবলৈ পাব ফ্ৰী ডাউনলোডত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ছফ্টৱেৰটো ডাউনলোড হ'বলৈ আৰম্ভ কৰিলে। আপোনালোকে দেখিবলৈ পাইছে। ইয়াক যদি এতিয়া মই শ্ব' ইন ফল্ডাৰ কৰোঁ, আপোনালোকে দেখিবলৈ পাব ফল্ডাৰত দেখিছে। আৰু ইয়াক যদি এতিয়া মই অ'পেন কৰোঁ, তেনেহ'লে ছফ্টৱেৰটো ইনষ্টল হৈ যাব। ইতিমধ্যে মোৰ ছফ্টৱেৰটো ইনষ্টল কৰি থোৱা আছে, সেইকাৰণে মই আপোনালোকক কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো দেখুৱালোঁ। এতিয়া মই আপোনালোকক ফিল্মৰা ছফ্টৱেৰটো কেনেকৈ অ'পেন কৰিব আৰু তাত কি ফিচাৰ আছে সেই সকলোখিনি দেখুৱাম। আহক আমি পোনপ্ৰথমে ছফ্টৱেৰটো অ'পেন কৰি লওঁ। ছফ্টৱেৰটো অ'পেন হ'লে আপোনালোকে এনেকুৱা এটা পেজ দেখিব। ইয়াত প্ৰথমে আহিব ইজি মোড আৰু ফুল ফিচাৰ মোড। আপোনালোকে ফুল ফিচাৰ মোডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এই ইণ্টাৰফেচটো আহি যাব। মই আগতে ইয়াৰ সহায়ত ভিডিঅ' এডিটিং কৰিছোঁ, সেইকাৰণে আপোনালোকে ইয়াত দেখিবলৈ পাইছে কিছুমান ফাইল। এইটোৱে হ'ল ফিল্মৰাৰ ইণ্টাৰফেচটো। ইয়াত আপোনালোকে প্ৰথমে দেখিছে মিডিয়া। আপোনালোকে যদি ওপৰলৈ যদি যায়, ইম্পৰ্টলৈ যদি যায়, ইম্পৰ্টৰ পৰা আপুনি দেখিবলৈ পাব যে ইম্পৰ্ট মিডিয়া ফাইলছ, ইম্পৰ্ট মিডিয়া ফল্ডাৰ, ইম্পৰ্ট ফ্ৰম কেমেৰা অৰ ফোন। আপোনালোকে ইয়াৰ সহায়ত যিকোনো এটা ফাইল যিকোনো ফল্ডাৰৰ পৰা ফিল্মৰা ছফ্টৱেৰলৈ ইম্পৰ্ট কৰিব পাৰে। আৰু তাৰপিছত দেখিবলৈ পাব ৰেকৰ্ড। ইয়াৰ ৰেকৰ্ডত দেখিবলৈ পাব ৰেকৰ্ড ফ্ৰম ৱেব কেম, ৰেকৰ্ড PC স্ক্ৰীণ, ৰেকৰ্ড এ ভইচ অভাৰ। আপোনালোকে ভইচ অভাৰ যদি ৰেকৰ্ড কৰিব বিচাৰে তেনেহ'লে সেইটো ৰেকৰ্ড কৰিব পাৰিব। যদি PC স্ক্ৰীণৰ জৰিয়তে ৰেকৰ্ড কৰিব বিচাৰে সেইটোও কৰিব পাৰিব। এইবিলাক হ'ল ফিল্মৰাৰ ফিচাৰ। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে নেক্সট মিউজিকত আপোনালোকে দেখিবলৈ পাব ইয়াত বিভিন্ন ধৰণৰ মিউজিক আছে। ফ্ৰী মিউজিক, কপিৰাইট ফ্ৰী মিউজিক, এইবিলাক আপোনালোকে ডাউনলোড কৰিব পাৰে। আপোনালোকে দেখিছে ইয়াত যদি ডাবল ক্লিক কৰিলে এই মিউজিকটো ডাউনলোড হ'বলৈ ষ্টাৰ্ট কৰিব। ইয়াত দেখিছে আপোনালোকে মিউজিক ডাউনলোড হৈছে। মই এইটো কেঞ্চেল কৰি দিছোঁ। মোৰ ইতিমধ্যে বহুতো মিউজিক ডাউনলোড কৰি থোৱা আছে। আপোনালোকে এইবিলাক ইয়াত বিভিন্ন ভিডিঅ'ত বেকগ্ৰাউণ্ড মিউজিক হিচাপে ইউজ কৰিব পাৰে। নেক্সট ফিচাৰটোলৈ আমি আহিছোঁ টেক্সট। ইয়াত যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে আপোনালোকে ইয়াত ভেৰিয়াছ টাইপছ অফ টেক্সট দেখিবলৈ পাব। এইবিলাক দেখিছে আপোনালোকে যে অপেনাৰ, কেনেকৈ আপোনালোকে ভিডিঅ'টো প্ৰথমে অপেন হওঁতে কেনেকুৱা ইফেক্ট দিব সেইবিলাক দেখিবলৈ পাব। ক্ৰেডিট, বেলেগ ধৰণৰ ইয়াত আপোনালোকে টেক্সটৰ ইয়াত ফিচাৰ দেখিবলৈ পাব। ছাবটাইটল, লোৱাৰ থাৰ্ড, এনেকৈ স্পেচিয়েল অকেজন, বিভিন্ন ধৰণৰ আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত এইবিলাক সকলোবিলাক ফ্ৰী।
আপোনালোকে কিছুমান ডাউনলোড কৰি ল'ব লাগিব ইয়াতে আছে আপোনালোকে ডাবল ক্লিক কৰিলে এইবিলাকত ডাউনলোড হ'ব নেক্সট ফিচাৰটো আহিছোঁ সেইটো হ'ল ট্ৰানজিশ্যন এইটো হ'ল এইবিলাক বিভিন্ন ধৰণৰ ট্ৰানজিশ্যন ইফেক্ট দিয়া আছে ভেৰিয়াছ টাইপছ অফ ট্ৰানজিশ্যন ইফেক্ট ইফেক্টবিলাক আপোনালোকে ভিডিঅ'ত ইউজ কৰিব পাৰে এতিয়া চাব মই প্ৰথমে এটা ফাইল মই ইম্পৰ্ট কৰি লওঁ মই ইম্পৰ্টলৈ গ'লোঁ ইম্পৰ্ট মিডিয়া ফাইলছত মই ক্লিক কৰিলোঁ দেখিছে আপোনালোকে এই বিভিন্ন ধৰণৰ ফাইল মই কেইখনমান স্ক্ৰীনশ্বট মই লৈ ল'লোঁ আৰু মই অপেনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে টাইমলাইনত আহি গ'ল মই অকণমান ডাঙৰ কৰি দিছোঁ আপোনালোকে দেখিবলৈ পাইছে এতিয়া মই যদি ইয়াত যদি ট্ৰানজিশ্যন ইফেক্ট দিওঁ তেনেহ'লে মই বিভিন্ন ধৰণৰ ট্ৰানজিশ্যন ইফেক্ট দিব পাৰে আপোনালোকে কোনটো শ্লাইডত কেনেকুৱা ধৰণৰ ইফেক্ট দিয়ে তাৰ কাৰণে আপোনালোকে শ্লাইডখন চিলেক্ট কৰিব লাগিব মই এখন শ্লাইড চিলেক্ট কৰিলোঁ আৰু ইয়াত এই ট্ৰানজিশ্যন ইফেক্ট দিলোঁ আৰু এতিয়া যদি মই যদি প্লে কৰোঁ আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধৰণৰ এটা ইফেক্ট কৰিব আপোনালোকে দেখিবলৈ পাইছে এইটো এটা ইফেক্ট তেনেকৈ বিভিন্ন ধৰণৰ ইফেক্ট আপোনালোকে ইয়াত দিব পাৰিব নেক্সট আহিলে ফিল্টাৰ ইয়াৰ জৰিয়তে আপোনালোকে বেলেগ বেলেগ ধৰণৰ কালাৰ ভিডিঅ'টোৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণৰ কালাৰ কৰিব পাৰে মই যদি এইটো চিলেক্ট কৰোঁ তেনেহ'লে আপোনালোকে দেখিব যে কালাৰটো বেলেগ হৈ গৈছে নেক্সট ফিচাৰটো আহিলে অভাৰলেটো ঠিক ফিল্টাৰৰ নিচিনাই ইয়াতো আপোনালোকে ঠিক তেনেধৰণৰ কালাৰ ইফেক্ট দিব পাৰে বেলেগ বেলেগ ধৰণৰ ভেৰাইটিজ টাইপছ অফ আপোনালোকে অভাৰলে দেখিবলৈ পাব নেক্সট ফিচাৰ আহিলে এলিমেণ্টটো ঠিক টাইটল বা টেক্সটৰ নিচিনাই ইয়াৰ সহায়ত আপোনালোকে বেলেগ বেলেগ ধৰণৰ ইফেক্ট দিব পাৰে এইসমূহ ইফেক্ট তাৰপিছত আহিলে স্প্লিট স্ক্ৰীন অৰ্থাৎ আপোনালোকে একেলগতে যদি স্ক্ৰীনত দুভাগ কৰি ভিডিঅ' দেখুৱাব বিচাৰে তেনেহ'লে এইবিলাক বিভিন্ন ধৰণৰ আছে স্প্লিট স্ক্ৰীন 4টা আছে 2টা আছে এইবিলাক 3টা আছে তেনেকৈ বিভিন্ন ধৰণৰ ইফেক্ট আছে আপোনালোকে সেইবিলাক ইউজ কৰিব পাৰে তাৰপিছত আহিলে এক্সপৰ্টৰ জৰিয়তে আপোনালোকে কোনো এটা ফাইল আপোনালোকে ছেভ কৰিব পাৰে বা পোনপটীয়াকৈ ছ'চিয়েল মিডিয়াত আপলোড কৰিব পাৰে আৰু ইয়াৰ কেইটামান কথা হ'ল আপোনালোকে এতিয়া কোনবিলাক শ্লাইডত কিমান টাইম দিব সেইটো আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰে আপোনালোকে যদি শ্লাইডখন ক্লিক কৰে তেনেহ'লে ইয়াত দেখিবলৈ পাব এটা টাইমাৰ ছেট ডিউৰেশ্যন ইয়াত আপোনালোকে গৈ যদি আপোনালোকে ইয়াত ক্লিক কৰে তেনেহ'লে আপোনালোকে টাইমটো কিমান ছেকেণ্ড দিয়ে কিমান মিনিট দিয়ে আপোনালোকে নিজে ঠিক কৰি ল'ব পাৰে ইয়াত যদি মই এপ্লাইটো অল কৰি দিওঁ তেনেহ'লে সকলোবিলাক শ্লাইডৰ কাৰণে কিমান টাইম হৈ যাব আকৌ যদি আপোনালোকে যদি এই ভিডিঅ'টো ধৰক স্প্লিট কৰিব লাগে ভিডিঅ'টো আপোনালোকে অৰ্থাৎ আধা অংশহে লাগে বাকী আধা অংশখিনি আপোনালোকক নালাগে তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'টো স্প্লিট কেনেকৈ কৰিব তাৰ কাৰণে আপোনালোকে এনেধৰণে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ধৰা হওক মোক এই মাজৰ অংশটো নালাগে তাৰ কাৰণে মই কি কৰিম ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মই ৰাইট ক্লিক কৰিলোঁ আৰু ইয়াত দেখিবলৈ আপোনালোকে স্প্লিট মই স্প্লিটত ক্লিক কৰাৰ লগে লগে স্প্লিট হৈ গ'ল আৰু এতিয়া মই সেইটো যদি মোক নালাগে তেনেহ'লে মই ডিলিট কৰি দিয়াৰ লগে লগে ডিলিট হৈ গুচি যাব তেনেকৈ আপোনালোকে জুম ইন জুম আউট কৰিব পাৰে জুম ইন জুম আউট কৰিবৰ কাৰণে আপোনালোকে শ্লাইডখনত ক্লিক কৰিলে ৰাইট ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব ক্ৰপ এণ্ড জুম ইয়াত যদি ক্লিক কৰে তেনেহ'লে দেখিব আপোনালোকে যদি শ্লাইডখন বেছি ডাঙৰ হৈ আছে তেনেহ'লে আপোনালোকে ক্ৰপ কৰিব পাৰে এনেধৰণে সৰু কৰিব পাৰে তাৰপিছত জুম কৰিব পাৰে তাৰ হওক আপোনালোকে জুম ইফেক্ট দিব নহ'লে আপোনালোকে জুম ইফেক্ট দিব পাৰে এতিয়া যদি অ'কে কৰে আপোনালোকে জুম ইফেক্ট পাব দেখিছেনে লাহে লাহে ওচৰলৈ গৈ আছে এনেধৰণৰ বিভিন্ন ইফেক্ট আপোনালোকে দিব পাৰে আৰু এই ছফ্টৱেৰটো হৈছে সম্পূৰ্ণ ফ্ৰী ইয়াৰ সহায়ত আপোনালোকে সুন্দৰকৈ ভিডিঅ' এডিটিং কৰিব পাৰে আৰু এডিটিং কৰা ভিডিঅ' যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকে দিব পাৰে
বিভিন্ন ধৰণৰ আৰু ফিচাৰ্ছ আছে এইবিলাক মোৰ ইফেক্ট আপোনালোকে ইয়াত ক্লিক কৰি বেলেগ বেলেগ ধৰণৰ ইফেক্ট আপোনালোকে ডাউনলোড কৰিব পাৰে যদি বাই কৰিলে যদি বাইটোত ক্লিক কৰি ইয়াত দেখিবলৈ পাব ৰেজিষ্টাৰ বাই নাও কণ্টিনিউ যদি আপোনালোকে এই ফিল্মৰা ভাৰ্চন 9 ভাৰ্চনটো যদি আপোনালোকে কিনি লয় তেনেহ'লে তাত আৰু বিভিন্ন ধৰণৰ নতুন নতুন ফিচাৰ পাব যিটো ফ্ৰী ভাৰ্চনত নাপায় যদি আপোনালোকে এফৰ্ড কৰিব পাৰে তেনেহ'লে কিনি লওক আৰু বিগিনাৰসকলৰ কাৰণে বিশেষকৈ যোনসকলে পোনপ্ৰথমে আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে ফ্ৰী ভাৰ্চনটো খুবেই উপযোগী ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এই ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ